Hi friends, welcome to Rituraj Para YouTube channel. আজি মই মোৰ YouTube channel জৰিয়তে আপোনালোকক আগবঢ়াম অসমৰ এগৰাকী সংগ্ৰামী আলফানেতা জিতেন দত্ত ডাঙৰীয়াৰ মনৰ কথা হৃদয়ৰ বতৰা। জিতেন দত্ত ডাঙৰীয়াই যুৱ প্ৰজন্মক স্বাৱলম্বী হ'বৰ বাবে আজি মোৰ এই সাক্ষাৎকাৰটো কি ক'লে? জিতেন দত্ত ডাঙৰীয়াৰ প্ৰেম বিবাহ কেনেধৰণে হৈছিলে? জিতেন দত্ত ডাঙৰীয়াৰ সৈতে বিভিন্ন আমি আলোচনা কৰিছিলোঁ। আলফাৰ চৰকাৰৰ লগত যি আলোচনা চলি আছে সেই আলোচনা কিমান দূৰ আগবাঢ়িছে সকলোবোৰ চাবলৈ হ'লে আপুনি প্ৰথমৰ পৰা শেষলৈকে আজিৰ এই অনুষ্ঠানটো চাব লাগিব। গতিকে চাই থাকক ঋতুৰাজ বৰা ইউটিউব চেনেল। পাহৰি নাযাব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ। এই সুযোগতে এই অনুষ্ঠানটোত মোক সহায় কৰিলে মোৰ ককাইদেউ শংকৰ কিংকৰ বৰা ডাঙৰীয়াই আমি শংকৰ কিংকৰ বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক আগবঢ়াইছোঁ আলফা সংগ্ৰামী নেতা জিতেন দত্ত ডাঙৰীয়াৰ আজিৰ সাক্ষাৎকাৰ। নমস্কাৰ, পোনপ্ৰথমে মই ঋতুৰাজে আজিৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজিৰ এই বিশেষ অনুষ্ঠানত মই উপস্থিত আছোঁ অসমৰ এগৰাকী সংগ্ৰামী নেতা আলফা নেতা জিতেন দত্ত ডাঙৰীয়াৰ ঘৰত আৰু আমাৰ কাষত জিতেন দা আছে। জিতেন দাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। দেখা যায় যেতিয়া আপুনি অসমৰ বিশেষকৈ সামগ্ৰিক যিটো পৰিৱেশত বিশেষ সামাজিক ক্ষেত্ৰখনতেই হওক আপুনি ওতঃপ্ৰোতভাৱে যুদ্ধকালীনভাৱে আপুনি জড়িত হৈ থাকে। বিশেষকৈ আপোনাৰ যুৱ প্ৰজন্মৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত আপুনি যিখন সংগ্ৰাম আপুনি জড়িত হৈ আছে সেই সংগ্ৰামখন বৰ্তমান আপোনাৰ কেনেধৰণে আগবাঢ়িছে? প্ৰথম কথা হৈছে অৰ্থনৈতিক সংগ্ৰামখনত আমি ইতিমধ্যে যথেষ্ট পৰিমাণে কৰ্মসূচী হাতত লৈছোঁ। ল'ৰাখিনিক তাত জড়িত কৰিবলৈ চেষ্টা কৰিছোঁ। এইকাৰণে কৰিছোঁ যে অৰ্থনীতি হৈছে এটা জাতিৰ মেৰুদণ্ড। এটা জাতিক সঠিকভাৱে আগবঢ়াই নিবৰ কাৰণে স্বাধীন চিতিয়া হিচাপে গঢ়ি তুলিবৰ কাৰণে অৰ্থনীতিৰ প্ৰতি দখল নাথাকে এটা জাতি কেতিয়াও স্বাধীন হিচাপে বা আত্মনিৰ্ভৰশীল হৈ জীয়াই থাকিব নোৱাৰে। গতিকে আমি সেইকাৰণে অৰ্থনৈতিক ক্ষেত্ৰখনৰ ওপৰত অধিক গুৰুত্ব দিছোঁ। যিটো জাতিয়ে অৰ্থনৈতিক ক্ষেত্ৰখনত দখল সাব্যস্ত কৰিবলৈ সক্ষম হৈছে সেইটো জাতিয়ে মূৰ তুলি জীয়াই থাকিবৰ কাৰণে সক্ষম হৈছে। উদাহৰণ আমাৰ কাষৰীয়া চাইনাৰ কথা আমি ক'ব পাৰোঁ। গতিকে সেইকাৰণে আমি অৰ্থনৈতিক ক্ষেত্ৰখনত কিছু কৰ্মসূচী হাতত লৈছোঁ। কিন্তু সকলো ক্ষেত্ৰত আচলতে দেখা গৈছে যে এই কামবিলাক কৰিবলৈ যাওঁতে আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে অৰ্থ। আজি অসমীয়া যুৱকসকলৰ কৰিব পৰা স্পিৰিটটো আছে, তেওঁলোকে কৰিবলৈ বিচাৰে, আগ্ৰহী, কিন্তু তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে আচলতে গভমেণ্টখনেই হওক বা বেংকেই হওক যিধৰণে সহযোগিতাবিলাক আগবঢ়াব লাগিছিল সেই সহযোগিতাবিলাক আগবঢ়োৱাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে, যাৰ কাৰণে আগবাঢ়িও আচলতে থমকি ৰ'ব লগা হৈছে। আমি আজি কিছু সংখ্যক যুৱকক হয় আমি কিছু সাহায্য কৰিব পাৰোঁ। গোটেই অসমৰ বিভিন্ন পৰ্যায়ত সকলো যুৱকে যেতিয়া আগবাঢ়ি আহিছে আৰু আগবাঢ়ি অহাত যেতিয়া মানে তেওঁলোকক আমি গোটেই আৰ্থিক সমস্যা যেতিয়া উদ্ভৱ হৈছে সেই সমস্যাটো সমাধান কৰি দিবৰ কাৰণে যিখিনি সুবিধা দিব লাগে সেই দিব নোৱাৰাৰ কাৰণে আচলতে কিছু ক্ষেত্ৰত আমি থমকি ৰৈছোঁ। এই ক্ষেত্ৰত বেংকবিলাকৰ সুবিধাটো সহায়টো লাগিবই বা চৰকাৰী কিছু ক্ষেত্ৰতো অৰিহণাৰ প্ৰয়োজন আছে। চৰকাৰী অৰিহণা আৰু বেংকৰ সহযোগিতা যদি পোৱা যায় নিশ্চয় অসমৰ যুৱকসকলে অৰ্থনৈতিক ক্ষেত্ৰখনৰ এটা শক্তিৰূপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হ'ব। হয়, যেতিয়া দেখা যায় আজিকালি যেতিয়া উচ্চ শিক্ষাৰে শিক্ষিত হৈ যায় তাৰ পিছত মানসিকতাটো চাকৰিমুখী হৈ পৰে। গতিকে যদি চাকৰি নাপায় তেওঁলোক হৈ যায় নিবনুৱা। সেইসকল নৱপ্ৰজন্মৰ যুৱক যুৱতীক আপুনি কি কওক? আমাৰ গোটেই শিক্ষা ব্যৱস্থাটোৱে হৈছে চাকৰিমুখী শিক্ষা ব্যৱস্থা। এই শিক্ষা ব্যৱস্থাটোৰ যোগেদি নিজে তেওঁলোকৰ আচলতে এজন ল'ৰাই আমি বিচাৰোঁ শিক্ষাৰ গোটেই পদ্ধতিটো আচলতে কিছু পৰিৱৰ্তন হোৱাটো কিছু চেঞ্জ হোৱাটো দৰকাৰ। এটা নিৰ্দিষ্ট পৰ্যায়লৈকে সাধাৰণ যিখিনি জ্ঞানৰ প্ৰয়োজন সেই শিক্ষাখিনি দিয়াৰ পিছত এজন ল'ৰাই বা এগৰাকী ছোৱালীয়ে তেওঁ কি হ'ব বিচাৰে, তেওঁৰ কিহত আচলতে দখল আছে সেই ভিত্তিত যদি শিক্ষা ব্যৱস্থাটো গঢ় দিয়া হ'লহেঁতেন তেতিয়াহ'লে নিশ্চয় শিক্ষা ব্যৱস্থাটোৱে আছে যে শিক্ষা ব্যৱস্থাটোৱে এনেকুৱা এটা পৰ্যায় লৈ গ'ল তাৰ গতানুগতিক শিক্ষা ব্যৱস্থাৰ যোগেদি সি আচলতে মাৰ্কছ কিমান পাব, কিমান পাৰ্চেণ্টেজ পাব তাৰ ওপৰত আমাৰ ল'ৰা ছোৱালীবিলাকে আচলতে গুৰুত্ব আৰোপ কৰিলে। আৰু পাৰ্চেণ্টেজৰ পিছত দৌৰ মাৰি যেতিয়া এটা পৰ্যায় পাই গ'লগৈ তেতিয়া দেখিছে যে ইফালেও নহয় সিফালেও নহয়। গতিকে কৰ্মমুখী শিক্ষা ব্যৱস্থা এটা পৰ্যায়লৈকে সাধাৰণভাৱে যিখিনি শিক্ষাৰ প্ৰয়োজন সেই শিক্ষাখিনি লাভ কৰাৰ পিছত কৰ্মমুখী শিক্ষা ব্যৱস্থা এটাৰ প্ৰয়োজন আছে যাতে সেই শিক্ষা ব্যৱস্থাৰ যোগেদি ল'ৰাজনে নিজকে প্ৰতিষ্ঠা
কৰিব পাৰে আজি ইঞ্জিনিয়াৰিং পাছ কৰিছে ইঞ্জিনিয়াৰিং পাছ কৰা ল'ৰাই গৈ পেলাই 4th গ্ৰেডৰ চাকৰিৰ কাৰণে এপ্লাই কৰিছে নহবা বহিৰাজ্যত কাম কৰিছে তাৰমানে শিক্ষা ব্যৱস্থাটোৱে যি ধৰণৰ এটা প্ৰতিষ্ঠা কৰিব লাগিছিলে সেইদিনা প্ৰতিষ্ঠা কৰিবলৈ পৰা নাই গতিকে এই শিক্ষা ব্যৱস্থাটোত কিছু পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে আৰু আমাৰ ল'ৰাবিলাকৰ মানসিকতাটো পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে যুৱ সমাজৰ শিক্ষিত যুৱ সমাজৰ যে মই শিক্ষাটো এইটো শিক্ষাই ল'ম যি শিক্ষাই মই নিজকে প্ৰতিষ্ঠা কৰাৰ লগে লগে সমাজখনকো আগবঢ়াই নিবৰ কাৰণে সক্ষম হ'ম তেনেকুৱা শিক্ষা ব্যৱস্থাৰ প্ৰতি ল'ৰাখিনি আগ্ৰহী হোৱাটো উচিত যেনিবা দেখা যায় আপুনি অসমৰ ৰাইজে আপোনাক এজন সংগ্ৰামী নেতাৰ লগতে হৃদয়বান ব্যক্তি বুলি ভাবে অনুভৱ কৰে কাৰণ শিমলুগুৰিত বহুত দিন আপোনালোকৰে এগৰাকী সংগ্ৰামী আলফা নেত্ৰী বেবী মৰাণ বাইদেউ তেনেধৰণে গম পাই মানসিক বিকৃতি হৈ ঘূৰি পৰিছিল আৰু আপুনি আপোনাৰ একান্ত ব্যক্তিগত প্ৰচেষ্টা বাইদেউখিনি নাজিৰাৰ পুনৰ সংস্থাপন কেন্দ্ৰত আমাৰ এটি কেন্দ্ৰত আপুনি তেখেতক ৰাখি এতিয়া বহুত সুস্থ হৈছে কি ক'ব এই ক্ষেত্ৰত এই ক্ষেত্ৰত সেই নাজিৰাৰ যিটো পুনৰ সংস্থাপন কেন্দ্ৰ বা তাৰ যিখিনি কৰ্মকৰ্তা আৰু তাৰ যিজন মানে মূল বিষয়া মই নামটো পাহৰিছোঁ তেখেতে আচলতে অত্যন্ত কষ্ট কৰিছে আমি তেখেতক ধৰক নিজৰ ঘৰৰ পৰা উদ্ধাৰ কৰি তেখেতক তাক পোৱালৈকে আমি দায়িত্বটো আমি ল'লোঁ কিন্তু আমি আজি তাৰিখলৈকে তেখেতৰ ক্ষেত্ৰত 10 টকা এটা খৰচ কৰিবলগীয়া হোৱা নাই গোটেই কাম টকা খৰচখিনি এনজিঅ'টোৱে কৰিছে আৰু সেইকাৰণে আচলতে আমি এনজিঅ'টোকে আচলতে শলাগ ল'ব লাগে তেওঁলোকে ইমান এটা গুৰুত্বপূৰ্ণ কাম কৰিছে এগৰাকী মানে মানসিকভাৱে অসুস্থ এগৰাকী মহিলা যথেষ্টখিনি কৰিছে কিন্তু আপুনি আৱিষ্কাৰ কৰি হয় আমি সেই ক্ষেত্ৰত কিছু সহযোগিতা আগবঢ়াইছোঁ আৰু এইখিনি আচলতে মোৰ বুলি নহয় আমাৰ মানুহ হিচাপে আমাৰ সকলোৰে দায়িত্বটো মানৱীয়তা গুণটো সকলোৱে থকাটো উচিত কাৰণ সেই গুণটো যদি হেৰাই যায় তেতিয়াহ'লে পৃথিৱীত মানুহ জীয়াই থাকিব নোৱাৰিব গতিকে সেই গুণটো আমি জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব মানুহে মানুহৰ প্ৰতি যিটো মানে শ্ৰদ্ধা বা ভক্তি থকাটো উচিত সেইটো সকলো থকা উচিত যেনে বিশেষকৈ অসমত বহুত জাতীয় সংগঠন আছে আৰু জাতীয় সংগঠনৰ ভূমিকাও গুৰুত্বপূৰ্ণ অসমৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত জাতীয় সংগঠনৰ নেতাসকলে মাত মাতি আহিছে কিন্তু জাতীয় সংগঠনবোৰ যিবোৰ ভাগ ভাগ হৈছে তাক একগোট কৰাৰ ক্ষেত্ৰত আপোনাৰ কিবা সেইটো তাতকৈ ডাঙৰ প্ৰশ্ন এইটো বহু চেষ্টা কৰিছে অকল ময়ে নহয় অসমৰ বহু ৰাইজ অসমৰ জনগণেও বিচাৰে আৰু অসমৰ বহু সংখ্যক তেনেধৰণৰ ব্যক্তি আছে জাতীয় ভাল পোৱা যি একান্ত মনেৰে চেষ্টা কৰিছে গোটেই জাতীয় সংগঠনখিনিক ঐক্যবদ্ধ কৰিবৰ কাৰণে কিন্তু অসমৰ এই জাতীয় সংগঠনবিলাক ঐক্যবদ্ধ নহয় তেওঁলোকৰ ফাৰ্ষ্ট হৈছে এটা ইগ' প্ৰব্লেম আৰু 2 নম্বৰ হৈছে নেতৃত্ব এৰি যোৱাৰ ভয় নেতৃত্ব হেৰাই যোৱাৰ ভয় গতিকে আৰু আমাৰ দেখা পাইছেই যে সংগঠনবিলাকৰ নেতাবিলাকৰ নেতা হিচাপে প্ৰতিষ্ঠা হোৱাৰ পিছত লাষ্ট ষ্টেজটি হৈছে ৰাজনীতি হয় প্ৰত্যেকটো অসমৰ অৰাজনৈতিক সংগঠনৰ কেন্দ্ৰীয় নেতাবিলাকৰ তাৰ পৰা মানে এটা পৰ্যায়ত জনগণক লৈ পেলাই জাতীয় সংগ্ৰামসমূহত জড়িত হৈ নিজকে প্ৰতিষ্ঠা কৰি শেষ মুহূৰ্তত ৰাজনীতিত প্ৰৱেশ কৰে আৰু ৰাজনীতিত প্ৰৱেশ কৰাৰ পিছদিনাখনে তেওঁলোকৰ আগৰ যিটো চৰিত্ৰটো সম্পূৰ্ণ সলনি হৈ পেলাই জাতিটোক প্ৰতাৰণা কৰিব লাগি যায় গতিকে এই বিধেয়কখনৰ ক্ষেত্ৰতে ওলাই পৰিছে আৰু এই যিটো ৰাজনীতিত প্ৰৱেশ কৰাৰ যিটো মানসিকতা এই মানসিকতাটোৱে তেওঁলোকে ঐক্যবদ্ধ হোৱাৰ আচলতে বাধা দিছে জাতীয় স্বাৰ্থত আৰু সেইকাৰণে অসমৰ ৰাইজে এতিয়া জাতীয় সংগঠনৰ সেই নেতাসকলক কিছু ক্ষেত্ৰত বিশ্বাস কৰিবলৈ টান পোৱা হৈছে নিশ্চয় আজি তেওঁক তপন গগৈয়ে হওক বা আমাৰ শংকৰ প্ৰসাদ ৰায়ে হওক আজি মনোজ বৰুৱাই হওক এই গোটেইবিলাক ক'ৰ পৰা যোৱা যুৱ ছাত্ৰ পৰিষদ আছুত থকালৈকে দমদমাই থাকিলে এক মানে 1% আপোচ কৰিবলৈ চেষ্টা নকৰিলে সদায় জাতিটোৰ ক্ষেত্ৰত মাত মাতিলে আৰু আছুৰ পৰা যিদিনাখনে কোনোবাই কংগ্ৰেছলৈ গুচি গ'ল কোনোবাই বিজেপিলৈ গুচি গ'ল কোনোবাই এজিপিলৈ গুচি গ'ল আৰু গুচি যোৱাৰ পিছদিনাখন তেওঁলোকৰ চৰিত্ৰটো সম্পূৰ্ণৰূপে সলনি কৰিলে তেওঁলোকে আচলতে কোনোবা ৰাজনৈতিক দলৰ দৰ্শনৰ প্ৰতি বিশ্বাস কৰি নাযায় দৰ্শনৰ প্ৰতি নহয় টিকেট ক'ত পাব আৰু কোনটো দলত আচলতে মানে ক্ষমতা লাভ কৰিবলৈ সক্ষম হ'ব সেই দলটোৰ প্ৰতিহে তেওঁলোকে আকৰ্ষিত হয় আদৰ্শৰ ওপৰত যদি বেছ কৰি পেলাই তেওঁলোকে যদি ৰাজনীতি কৰিছিল তেতিয়া কোনে বেয়া নাপায় আজি অসমৰ ছাত্ৰ সংগঠনৰ পৰা যদি বিদায় লৈ পেলাই তেওঁলোকে আদৰ্শগত যদি ৰাজনীতি কৰিছিল কোনে বেয়া নাপাব কিন্তু তেওঁলোকৰ
যিকেইটা দলে জাতিটোক তিল তিলকৈ প্ৰতাৰণা কৰি আহিছে বুলি বছৰে বছৰে দেখি আহিছে, পদত্যাগ কৰাৰ পিছত সেই দলৰ ৰাজনৈতিক ছত্ৰছায়াত অংশগ্ৰহণ কৰা মানে কি বুজায়? ব্যক্তিগত চৰিত্ৰ ওলাই পৰিলে, সুবিধাপতি চৰিত্ৰ ওলাই পৰিলে। হয়, জিতেন দা, অসমৰ যিকোনো চুকে কোণে চৰ্চা কৰি অবৈধ মানুহ, বিশেষকৈ যদি আমি অবৈধ বিদেশী বুলি কওঁ, তেওঁলোকৰ ক্ষেত্ৰত আপুনি কিবা ভূমিকা লৈছে নেকি? মোৰ কথাটো হৈছে অসমৰ যিখিনি চৰকাৰী ভূমি আছে বা চৰ চাপৰি যিখিনি ভূমি, সেই ভূমিখিনি কেৱল অসমৰ খিলঞ্জীয়া মানুহৰে অধিকাৰ আছে, তাত কোনো বহিৰাগতৰ অধিকাৰ নাই। সি ভাৰতীয় হওক বা সি বাংলাদেশৰ পৰা আহক বা ব্যক্তিয়ে হওক। গতিকে আমি ইতিমধ্যে মাৰ্কেটাৰ নিচিনা এটা মাৰ্কেটাৰ জনগোষ্ঠীয় বেল্টত এটা চাকৰি দখল কৰিছিলে সন্দেহজনক ব্যক্তিয়ে। গতিকে সেইখিনি আমি ইতিমধ্যে ৰাইজৰ সহযোগত উচ্ছেদ কৰিছোঁ, চৰকাৰে সহযোগ কৰিছে, আৰু তাৰ এতিয়া আমি কমচে কম 20-25জনমান আমাৰ খিলঞ্জীয়া যুৱকক আমি সংস্থাপন দিছোঁ। গতিকে আমাৰ কথা হৈছে যে চৰ চাকৰি হওক যিয়েই নহওক, চৰকাৰী ভূমি যদি কোনোবা অখিলঞ্জীয়া ব্যক্তিয়ে যদি দখল কৰিছে সেইবিলাক উচ্ছেদ হ'ব লাগে। সেইখিনি উচ্ছেদ নহ'লে সমস্যাৰ সৃষ্টি হ'ব। আৰু চৰ চাকৰিবিলাকত ইতিমধ্যে আপুনি দেখা পাইছে যে সন্দেহযুক্ত মানুহ ইতিমধ্যে ভৰি পৰিছে। আমি দেখাইছিলোঁ যে ডিব্ৰু চৈখোৱাৰ ভিতৰতে কবু চাপৰিত অজস্ৰ সন্দেহযুক্ত লোক তাত ভৰি পৰিছে। আমি ফটো ছ'চিয়েল মিডিয়াত দিছোঁ, আমি ভিডিঅ' ৰেকৰ্ডিং কৰি পেলাই চৰকাৰী প্ৰশাসনৰ ওচৰত আমি অৰ্পণ কৰিছোঁ, ছ'চিয়েল মিডিয়াত দিছোঁ, কিন্তু এইবিলাক উচ্ছেদ কৰিবলৈ নিবিচাৰে। আমি সেইকাৰণে চৰকাৰৰ দুমুখীয়া চৰিত্ৰবিলাকো ৰাইজক কোৱা উচিত। চৰকাৰে কৈ আছে যে আমি বাংলাদেশী খেদিম, ঠিক আছে, তেওঁলোকে বাংলাদেশী খেদাৰ কথা কৈ আছে, তেওঁলোকে বাংলাদেশী কোনো ক্ষেত্ৰত আশ্ৰয় নিদিওঁ বুলি কৈছে, কিন্তু এই চৰ চাপৰি কিছুমান যে দখল কৰি আছে কেলৈ তেওঁলোকে মাত নামানে? আৰু আমি মাত মাতিবলৈ গ'লে আমাক এৰেষ্ট কৰে, আমাক ভাবুকি দিয়ে। গতিকে এই ক্ষেত্ৰত আমি এটাই ক'ব বিচাৰিম যে অসমৰ ৰাইজ সজাগ হ'ব লাগিব, আৰু ৰাইজ সজাগ হৈ চৰকাৰী মাটি বা আমাৰ ৰাইজৰ যিবিলাক চৰণীয়া পথাৰ আছে এইবিলাক যদি দখল হৈছে, ৰাইজে ঐক্যবদ্ধ হৈ এইবিলাক দখলমুক্ত কৰিব লাগিব, নহ'লে অসমৰ ভূমি শেষ হৈ যাব। ৰাজনৈতিক বিকল্প আজিৰ যিটো পৰিৱেশ দেখা পাইছোঁ, ৰাজনৈতিক বিকল্প বুলি ক'বলৈ গ'লে যথেষ্ট সমস্যাৰ সৃষ্টি হয়। আচলতে যে মানুহ সচেতন নহয়। ফাৰ্ষ্ট কথা, মানুহখিনি যেতিয়ালৈকে নিজৰ জাতিটোক লৈ পেলাই সচেতন নহ'ব, জাতীয় সমস্যাক লৈ পেলাই সচেতন নহ'ব, তেতিয়ালৈকে ৰাজনৈতিক বিকল্প বুলি ক'বলৈ গ'লে অসুবিধা হৈছে। কাৰণ যিখিনি মানুহে এখন কম্বলৰ কাৰণে, এখন আঁঠুৱাৰ কাৰণে, বা এমুঠি সূতাৰ কাৰণে, বা এটকীয়া চাউলৰ কাৰণে উৎসৱ লগাই থাকে, সেই মানুহখিনিক লৈ পেলাই ৰাজনৈতিক বিকল্প এটা চিন্তা কৰাটো ভুল হ'ব। কাৰণ আমি দেখা পাইছোঁ যে আজি অসমৰ অধিকাংশ মানুহ যদি আপুনি সুবিধা দিবলৈ যায় তাতেই তেওঁলোকে উগুৰি খাই নপৰে। এটকীয়া চাউলৰ ৰাজনীতি আজি চৰকাৰে কৰিছে, তাৰ আগলৈকে সূতা কম্বলৰ ৰাজনীতি কৰি আছে। আমি কৈছোঁ এটকীয়া চাউল দি পেলাই মানুহখিনি কৰ্মহীন কৰাৰ বিপৰীতে যে কৰ্মমুখী আঁচনি দি পেলাই মানুহখিনি কৰ্মক্ষেত্ৰত জড়িত কৰি পেলাই কেলে এটা স্থায়ী সমাধান উলিয়াবৰ চেষ্টা নাই কৰা। স্থায়ী সমাধান উলিয়াই পেলাই কি কৰিছে, এটকা চাউল দি পেলাই মানুহখিনি কৰ্মবিমুখ কৰিব বিচাৰিছে। এটকা চাউল 2 বছৰ খোৱাৰ পিছত, ঘৰতে বহি বহি খোৱাৰ পিছত তেওঁলোকৰ কৰ্মৰ প্ৰতি স্পৃহা নোহোৱা হৈ যাব, আৰু সেইটো যেতিয়া বন্ধ হৈ যাব তেওঁলোকে বিক্ষোভ সৃষ্টি কৰিব। আজি যিবিলাক ক'ৰবাৰ সোণৰ মানে বিয়া পাতিলে সোণ দিম কৈছে, এটকীয়া চাউল দিম কৈছে, কিবা দিছে, এই গোটেই ব্যৱস্থাটোৱে গোটেই জাতিটোক কৰ্মবিমুখ কৰি এটা মানে অপদাৰ্থ জাতি হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছে, আৰু যাতে তেওঁলোকে চৰকাৰী টোপৰ ওপৰত যাতে জীয়াই থাকে, চৰকাৰে টোপ দিব, তেওঁলোকে চৰকাৰৰ ভৰিত পৰি থাকিব, এনেকুৱা এটা গোলামী জাতি সৃষ্টি কৰিবলৈ বিচাৰিছে। একো মানে এটা স্বাধীনচিতীয়া বা এটা উৎপাদনমুখী শক্তিশালী জাতি প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰৰ কোনো আঁচনি নাই। আৰু এই ধৰণৰ মানসিকতা সৃষ্টি হোৱাৰ পিছত এই মানুহখিনিক লৈ পেলাই এটা সুকীয়া ৰাজনৈতিক নতুন বিকল্প সৃষ্টি কৰাটো সম্ভৱ নহয়। আপোনাৰ স্পষ্ট কথা। ঠিক আছে, যেনেকৈ চৰকাৰৰ লগত আপোনালোকৰ যিখিনি আলোচনা হৈ আছে, সেই আলোচনাখন কিমান দূৰ? আলোচনা এইবিলাক চৰকাৰৰ চব গোটেই ব্যৱস্থাটো হৈছে ৰাজনীতি। চৰকাৰে যিকোনো এটা সমস্যা সমাধান হোৱাটো কাহানি নিবিচাৰে। চৰকাৰে বিচাৰে সমস্যাটো জীয়াই থাকক, আৰু সমস্যাটোক লৈ পেলাই প্ৰত্যেকটো দলে নিজৰ সুবিধাবিলাক কেনেকৈ আদায় কৰিব পৰা যায় তাতেই ব্যস্ত হৈ থাকে। NSCN IMO আজি কিমান বছৰীয়া দীঘলীয়া আলোচনা, আজিলৈকে সমস্যা সমাধান নহ'ল। যোৱা খ্ৰীষ্টমাছতে, এইটো খ্ৰীষ্টমাছ নহয়, যোৱা খ্ৰীষ্টমাছতে তেওঁলোকৰ চুক্তি স্বাক্ষৰ হ'ব বুলি কৈছিলে, একো নহ'ল।
ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট কেতিয়াবা হৈ গ'ল এইবাৰ খ্ৰীষ্টমাছত সেইটো সমস্যা সমাধান হ'ব বুলি কৈছে নহ'ল যোৱা 5 বছৰীয়া চৰকাৰৰ কাৰ্যকলাপ NSA মানে আলোচনাৰ নামত মানে বেহু সময় আলফাৰ আজি ইমান দীঘলীয়া আলোচনাত আজিলৈকে আলফাৰ যিখিনি সমস্যা এইখিনি কোনো সংবিধান বহিৰ্ভূত সমস্যা নহয় সংবিধানৰ গণ্ডিৰ ভিতৰত একে খাৰতে সমস্যাখিনি সমাধান কৰিব পৰা এটা পৰ্যায়ত আমি দাবীখিনি উত্থাপন কৰিছোঁ সেই দাবীখিনি সমাধান কৰিব নিবিচাৰে তাৰমানে চৰকাৰৰ কথা হৈছে সমাধান নহয় সমস্যাটো জীয়াই ৰাখিব লাগে আৰু সেই সমস্যাটো জীয়াই ৰাখি তাৰ পৰা ৰাজনৈতিক সুবিধাখিনি কেনেকৈ আদায় কৰিব পৰা যায় সেইখিনি তেওঁলোকে হিচাপ নিকাচ কৰি থাকে সেইকাৰণে কোনো সমস্যা সমাধান নকৰে কি কৰিলে বছৰি 2 কোটি যুৱকক চাকৰি দিম কৈছিলে আজিলৈকে হ'লনে নহ'ল 15 লাখ টকাকে বেংক একাউণ্টত ভৰাই দিম কৈছিলে হ'লনে নহ'ল বা অসমৰ পৰা সকলো বাংলাদেশী যাবই লাগিব বুলি কৈছিলে গ'লনে বৰঞ্চ হিন্দু বাংলাদেশী নাগৰিকত্ব দিয়াৰ চেষ্টা কৰিলে গতিকে এনেকুৱা অজস্ৰ তেওঁলোকৰ যিবিলাক মিথ্যাচাৰ গোটেই ওলাই পৰিছে এখন চৰকাৰ অহাৰ সময়ত কি কৈছিলে যে পেট্ৰলৰ ডিজেলৰ দাম আমি 80 টকাৰ পৰা 30 টকা কৰি দিম আমাক ভোট দিয়ক আজি 30 টকা হ'ল না পেট্ৰলৰ দাম বা ডিজেলৰ দাম নহ'ল বৰঞ্চ আগতকৈ বৃদ্ধি পালে গেছৰ চিলিণ্ডাৰ 450 টকা তেতিয়া আছিলে বিজেপি চৰকাৰ অহাৰ আগমতে তেওঁলোকে কৈছিলে আমি 300 টকাত গেছৰ চিলিণ্ডাৰ দিম আজি 900 টকা পাই গ'ল গতিকে কোনটো সমস্যা সমাধান কৰিলে একো সমস্যা সমাধান নকৰে কেৱল জনগণক ভুৱা দি এটা ব্যৱস্থাটো জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰে আৰু সেইকাৰণে এইবাৰ দেখিছে যে জনগণ মানে হেৰি হৈছে কি কয় আপোনাৰ সজাগ হৈছে আৰু ধৰক জনগণৰ ক্ষোভবিলাক বৃদ্ধি পাইছে এই ক্ষোভবিলাক বৃদ্ধি পোৱাৰ লগে লগে কি আহি গ'ল যে এইটো উজ্জ্বলা গেছ সোণ ইত্যাদি অজস্ৰ সুবিধা কেইদিনমানৰ কাৰণে বাগানৰ শ্ৰমিকসকলৰ একাউণ্টত 2500 টকা ভৰাই দিছে এবাৰতে সেই 2500 টকা যেতিয়া পাই গৈছে তেওঁলোক উৎফুল্লিত হৈ গৈছে কিন্তু তেওঁলোকে চিন্তা নাই কৰা যে এই টকাটো তেওঁলোকে প্ৰত্যেক মাহত পাব নে প্ৰতি বছৰত পাব গতিকে সেই অকণমান আশাত ভোটটো দি পেলাই আকৌ তেওঁলোকক প্ৰতিষ্ঠা কৰিছে গতিকে এই ধৰণে চলি থাকিব জাতীয় সমস্যাৰ সমাধানৰ কাৰণে চৰকাৰৰ কোনো প্ৰতিষ্ঠা নাই জিতেন্দ্ৰ আপোনাৰ ব্যক্তিগত কথালৈ আপোনাৰ পৰিয়াল ইয়াত আছে মোৰ পৰিবাৰ আছে মোৰ ল'ৰা এটা মা দেউতা আছে আপোনাৰ প্ৰেম বিবাহ নে নহয় আমাৰ কেম্পত এৰেঞ্জ মেৰেঞ্জ আমাৰ উচ্চ যিসকল বিষয়া আছিলে তেওঁলোকে গোটেই এইটো মানে আলোচনা কৰি পেলাই আমাক বিয়া পাতিছে কাৰণ মোৰ পৰিবাৰো আলফাতে আছিলে যেতিয়া আমাৰ সময় হৈছে তেতিয়া আমাৰ দলৰ ফালৰ পৰা সেইটো নিৰ্বাচন কৰি পেলাই বিয়া পাতিছে ধন্যবাদ জিতেন্দ্ৰ ইমান ব্যস্ততাৰ মাজত আমাক ইমানখিনি সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ এনেধৰণে বিভিন্ন সময়ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি ধন্যবাদ আজিৰ অনুষ্ঠান সামৰণি কৰিছোঁ